ঐ শুনচোন, বাৰ্থডেটো ডাঙৰকৈ পাতিছে ন? হয় দেই, একদম বিয়া নিচিঙাকৈ পাতিছে। পইচা থকা মানুহ ইপিনে ল'ৰা এটা, সেইবাবে আকৌ। ঐ, কাইলৈৰ পৰা ৰাসৰ ৰিহাৰ্চেল আছে বুলি কৈছিল দীপক দাই। তহঁত যাবি নে? কাইলৈ ৰিহাৰ্চললৈ তহঁতি যাবি, মই যাব নোৱাৰিম। কিন্তু কিয়? কাইলৈ মানে পলাশে আমাৰ বিয়া কথা ঘৰত ক'বলৈ অহাৰ কথা আছে। বা এইবাৰ পাহি বিয়াহাটো খাটাং আৰু। সেই যাওঁ বৈ। ব'ল। খুৰা আহিলা? আহিলা। বাকী ভালে ভালে পালাহি আৰু? পালোহি। বহিছা? বহিছোঁ। মনিকা, মাজনী চাহ আনিব কোৱাচোন। মাজনী চাহ লৈ আনচোন। আপোনালোকেতো গম পাইছেই, মই মামাৰ ঘৰত থকাৰ পৰা পাহিৰ লগত চিনাকি, আৰু তাইক মই বহুত ভাল পাওঁ। যদি আপোনালোকে অনুমতি দিয়ে, তাইক মই বিয়া কৰিব খোজোঁ। আমিনো আৰু কি ক'ম, আমাৰ ল'ৰা এটা আৰু ছোৱালী এজনীয়ে, আমিতো সিহঁতৰ ভাল হোৱাটোৱে বিচাৰোঁ। কিন্তু তথাপিও মোৰ অলপ ভয় হয়। তাইক সৰুৰে পৰা আলফুলে ডাঙৰ দীঘল কৰিছোঁ, আৰু তাই পঢ়াটো বহুত ভাল। তোমালোকৰ যদি মন মিলিছে তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই, আৰু তুমি ল'ৰাটোও ভাল। কিন্তু কি খুৰা? তুমি হৈছা ধনী ঘৰৰ ল'ৰা, আৰু আমি হৈছোঁ দুখীয়া ঘৰৰ মানুহ। তোমালোকৰ মা দেউতাই এই বিয়াখনক আঁকোৱালি ল'ব জানো? খুৰা, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে, মাহঁতেও পাহিক খুব ভাল পাব। সঁচাকৈ তোমাৰ নিচিনা ল'ৰা এজনলৈ আমাৰ ছোৱালীজনীক দিবলৈ পালে আমি বহুত সুখী হ'ম। পম্পী, কি হ'ল তোৰ? মনটো যে মাৰি আছ। বা, তুমি বিয়া হৈ যোৱাৰ পিছত আমাক পাহৰি যাবা নেকি? সেই তেজনী, মই আকৌ তহঁতক কিয় পাহৰি যাম, আৰু মই মাজে মাজে আহি থাকিম নহয়। এতিয়াহে কৈছা, বিয়া হৈ যোৱাৰ পিছত চাগে আমাক পাহৰিয়ে যাবা। চা, তেনেকুৱা কেতিয়াও নহয়, তহঁত মোৰ বহুত আপোন। আৰু ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া, এখন ঘৰ এৰিতো এখন ঘৰলৈ যাবই লাগিব। আৰু মই মোৰ মৰমৰ ভণ্টিজনীক কেনেকৈ পাহৰি যাম ক? ঐ, পলাশে ফোন কৰিছে, মই কথা পাতি লওঁ। বা, ফোন আহিলেই। হেল্ল', ক'ত আছা? ঘৰতে আছোঁ। ওলাই থাকা তুমি, আমি ফুৰিবলৈ যাম। ঠিক আছে, হ'ব। ঐ শুনা না, তুমিতো জানাই ন, মোৰ যে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ সপোন আছে। মা দেউতাই ভাইটিকে মোকে সৰুৰে পৰা বহুত কষ্টৰে ডাঙৰ কৰিছে। সেইবাবে মই মোৰ নিজৰ ভৰিত থিয় দি সেই কষ্টৰ ফল মা দেউতাক দিব খোজোঁ। বুজিছোঁ। পাহি, তুমিচোন জানাই, তোমাৰ প্ৰতিটো কামত মই আজিলৈকে একো বাধা দিয়া নাই, আৰু বিয়াৰ পাছতো তুমি তোমাৰ সপোনবোৰ পূৰা কৰিব পাৰিবা। কি সঁচানে? সঁচা। কাইলৈ সুদা হ'ব অযোধ্যা নগৰ। পাৰি দিয়া খাওঁ মন। বাবু, কি চাই আছো ইমানকৈ?
নাই দাদা, আজি আপোনাক বৰ ধুনীয়া লাগিছে আকৌ। হয় নি? আজি তোকো বৰ ধুনীয়া লাগিছে আকৌ। ধন্যবাদ দাদা। আজি আপোনাক কোনে পায়? হেই। নতুন বাইদেউ আহিব। নাকান্দিবি, তহঁতি ভালকৈ থাকিবি। তই সদায় ঘৰলৈ আহি থাকিবি, তই আমাক পাহৰি নাযাবি। তোক বৰ মিছ কৰিম। ময়ো তহঁতক বহুত মিছ কৰিম। মাজে সময়ে মা দেউতাহঁতৰ ওচৰলৈ আহি থাকিবি। তহঁত আহি থাকিলে মা দেউতাহঁতেও ভাল পাব। দেউতা, ভালকৈ থাকিবি মাজনী, আৰু নিজৰ যত্ন ল'বি। সৰু শাহুৰ কথা শুনিবি। মাজনী তই ভালকে থাকিবি। ভাইটি, নাকান্দিবি বা, মাজে মাজে আহি থাকিবি ইয়ালৈ মোক লগ কৰিবলৈ। তইও নাকান্দিবি ভাইটি। মা দেউতাহঁতক চাবি। মা দেউতাহঁতক কেতিয়াও দুখত পৰিবলৈ নিদিবি। পলাশ, পলাশ, উঠা আকৌ তুমি। অফিচলৈ নোযোৱা নি আজি? পলাশ, তুমি সোনকালে উঠি লোৱা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। বিয়াখন বৰ ধুমধামকৈ পাতিছে দেই। বিয়াখনত মোৰ সন্মতিয়ে নাছিল জানা, কিন্তু কি কৰিবা, আমাৰ এখেতে মোৰ কথা কেতিয়াও নুশুনে, পুতেকৰ ফালেহে। ইমান সহজ সৰল ধুনীয়া বোৱাৰী পাইছে, ভালেহে পাব লাগে আপুনি। এই সহজ সৰলবোৰেইটো চতুৰ হয়। প্ৰেমৰ চলেৰে মোৰ ল'ৰাটোক ফচাই ঘৰ সোমালেহি। বাইদেউ তালক। পিছে বোৱাৰী কি কৰিছে দেখা নাই যে? বাবু, মহাৰাণী উঠিলে নাই? উঠিলে বাইদেউ। যা, মই মাতিছোঁ বুলি কবি। হ'ব বাইদেউ। মা মোক মাতিছিল। ভিতৰত কি কৰি আছিলা? আলনাত কাপোৰ জাপি আছিলোঁ মা। বৰ মৰম লগা বোৱাৰী। নামটো কি তোমাৰ? পাহি বৰুৱা। বৰ ধুনীয়া নাম। পঢ়া শুনা কিমানলৈকে কৰিলা? গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, এতিয়া টিচিঙৰ বাবে প্ৰিপেৰেশ্যন কৰি আছোঁ। হ'ব এতিয়া যোৱা, বেচিনত বাচন কেইটামান আছে ধুই লোৱাগৈ, আৰু বজাৰ লিষ্টখন দি বাবুক বজাৰলৈ পঠিয়াই দিয়াগৈ। যোৱা। হ'ব মা। মা, মই যাওঁ দেই। যাওঁ মানে? কাৰ লগত যাবি? দেউতাক সুধিছিলোঁ, দেউতা অলপ বিজি আছে, সেইকাৰণে দাদাই থৈ আহিব। অঁ হ'ব বাৰু, যা, কিন্তু ভালকৈ যাবি। ঠিক আছে, আণ্টি বহক দেই। ঠিক আছে। হেৰা, খুঞ্জনীলৈ ফোন কৰিছিলা নি? কৰিছিলোঁ অলপ আগত। তাই বোলে কিবা কাপোৰ ঠিক কৰি আছিল। এৰা, সময়বোৰ বৰ খৰগতিত আগবাঢ়ি গৈছে। চোৱাচোন, সৌ সিদিনা অকণমানি হৈ থকা ছোৱালীজনী আজি এখন ঘৰৰ বোৱাৰী হ'লগৈ। তাকেহে, আমাৰতো বয়স গ'লেই, সিহঁতি ভালকৈ থাকিলেই হ'ল আৰু। আমাৰেই নাই নেকি?
আছে এতিয়ালৈকে চাগে সি শুই উঠাই নাই শুন শুন ই উঠিলে ক'বাচোন বজাৰৰ পৰা আহিবলৈ আৰু শাকৰ গুটি কেইটামান লৈ আহিবলৈ ক'বা ঠিক আছে হ'ব বাবু চাহ একাপ লৈ আনচোন দাদা চাহ লওক দে কাপ প্লেটযোৰ লৈ যাবি বাবু দাদা নবৌ পিছে কেনেকুৱা পাইছ বাইদেউ বৰ ভাল কামে কাজে আগবঢ়া দেখাটো ধুনীয়া বৰ গুণৱতী তই পিছে নবৌ কাম বনত সহায় কৰি দিবি আকৌ ঠিক আছে দাদা এইটো লৈ যা ঐ ক উঠিছাহে নি উঠা সময় হ'ল কেনি যাৱ বজাৰৰ পৰা আহোঁগৈ যাওঁ যদি ব'ল ৰাতিপুৱা শুই উঠিছে তই যা মই নাযাওঁ ব'ল একো নহয় ব'ল ব'ল অকলে নাযাওঁ ব'ল মাক কৈ থোৱা মা মই নিয়ৰ লগত আহিছোঁ দেই শুনিছ কিমাননো মই এনেকৈ খোজকাঢ়ি যাম দুইটাৰ মাজতে কোনোবা এটা বাহন এখন ল'ব পৰা হ'লে ভাল আছিল বুজিছ এৰা ময়ো কথাটো নভবা নহয় কিন্তু পইচা ক'ত পাবি তাকে আৰু আমিতো ইমান ধনী ঘৰৰ ল'ৰাও নহয় ঈশ্বৰে মিলালে এদিন হ'ব বাৰু এতিয়া গৈ থাকোঁ ব'ল ব'ল এতিয়া আকৌ পঢ়ে তাই টিচাৰ হয় এইবোৰ চব আমাৰ পৰা টকা সৰকা বুদ্ধি সঁচাকৈ দেই হেৰা তোমাৰনো কি হৈছে কিয় সকলো কথা তুমি উল্টা ভাবা কোৱাচোন মনে মনে থাককহে আপুনি যেতিয়া গোটেই ঘৰৰ সম্পত্তিবোৰ তাইৰ নামত কৰি ল'ব তেতিয়া গম পাব গাঁৱলীয়া ছোৱালী এজনী বিয়া পাতি আনি কিমান ভুল কাম কৰিলে হ'ব দিয়াও ইমান কথা শুনাই থাকিব নালাগে বোৱাৰী মা গৈছোঁ মা মোক মাতিছিল ভাত ৰান্ধি হ'লনে মা মই ভাত বনোৱা নাই নহয় বাবুৱেহে ভাত বনাই আছে আৰু তুমি কি কৰি আছা মা মই পঢ়ি আছিলোঁ তোমাক ইয়াত মই পঢ়িবৰ বাবে বিয়া পাতি অনা নাছিলোঁ যদি ইমান পঢ়িব মন আছিলে ঘৰত পঢ়ি নাহিলা কিয় ইয়াত পলাশৰ টকা পইচা সুবিধা ল'ব আহিছা দুখীয়াৰ জাত চব হেৰা অলপ মনে মনে থাকাচোন বোৱাৰী যোৱা তুমি ৰুমলৈ যোৱা কিহৰ ৰুমলৈ যোৱা ভাত ৰান্ধাগৈ এনেকৈ কাম বন নকৰাকৈ শুই বহি খাব আহিলে নহ'ব নহয় কি চাই আছা নোযোৱা কিয় গৈছোঁ মা হেৰা কথাবোৰ অলপ ভালকৈ ক'ব নোৱাৰা নেকি তাইক নিজৰ ছোৱালীৰ দৰে কিয় ভাবিব নোৱাৰা তাইক নিজৰ ছোৱালীৰ দৰে ভাবিব লাগে বাবু এইখিনি মই কাটি দিওঁ দিয়া নালাগে বাইদেউ মই পাৰিম নালাগে তুমি অলপ বহাংগে যোৱা মই কাটি দিওঁ বাইদেউ আপোনাৰ শিক্ষা হোৱা বৰ সপোন সৰুৰে পৰা পঢ়ি ভাল পাওঁ নতুন নতুন কথা শিকিও ভাল পাওঁ সপোন বহুত আছে কিন্তু নাজানো দিঠকত পৰিণত হয়নে নহয় তথাপিও চেষ্টা কৰি আছোঁ বুজিছোঁ বাইদেউ আপুনি আমাৰ ডাঙৰ হোৱাৰ বৰকৈ মন নিদিব ডাঙৰ বাইদেউ মুখখন বৰ লাপাত কচুপাত আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰক বাৰু হ'ব মোৰ এইখিনি কাটি হ'লে তুমি গেছটো জ্বলাই দিয়াচোন ভাতকেইটা আজি ময়ে বনাম ঠিক আছে বাইদেউ হেৰি শুনিছেনে সোণজনী ঘৰৰ পৰা এপাক আহিব লাগিছিল নহয় তাকেহে শুনকে কোৱাগৈচোন যোৱা এদিন আহিবলৈ মোৰ গাটো ভাল পালেহে দুয়ো এদিন গৈ আহিমগৈ তাকে সুধি চাওঁ ৰ'ব শুন চাওঁ এইফালে আছোন কোৱা মা তই পাৰ যদি বাহিৰৰ ওচৰৰ পৰা এপাক আহিবিচোন ঠিক আছে দিয়া মই পৰহিলৈকে গৈ আহিম যাওঁতে বাৰীৰ পৰা শাক পাচলি কেইটামান লৈ যাবি আৰু মায়ে পিঠা কেইটামান বনাই দিব তাকো লৈ যাবি নালাগে নেকি তেওঁলোকে বা কি ভাবে ভাবিবলৈ আকৌ কি আছে ভালহে পাব ঘৰৰে পিঠা ঘৰৰে শাক পাচলি ঠিক আছে পাহি মই অলপ ওলাই যাওঁ ৰাতি অহা দেৰি হ'ব পাৰে তুমি ভাত খাই শুই থাকিবা
তুমি আকৌ এতিয়া ক'ত যোৱা? এই দিগন্তই মাতিছে, তাৰ বোলে কিবা লেপটপটো চাই দিব লাগে। ঠিক আছে যোৱা বাৰু, খালি সোনকালে আহিবলৈ চাবা। ঠিক আছে। বৌ কি কৰিছা? এয়া এনেই আছোঁ, বহা। বৌ ইয়াত থাকি কেনেকুৱা লাগিছে? অৱশ্যে ভালেই লাগিছে চাগে। ক'ত গাঁৱৰ ঘৰ আৰু ক'ত ইয়াত? বাৰু বাদ দিয়া। পিছে দাদাক প্ৰেমৰ জালত বৰ ধুনীয়াকৈ ফচলা দেই। একেবাৰে বিয়া হৈ আহিলা। প্ৰজ্ঞা, নাই মন গ'ল কৈ দিলোঁ আৰু। বাৰু আহিছোঁ দিয়া। পিছে দাদাক প্ৰেমৰ জালত বৰ ধুনীয়াকৈ ফচলা দেই। একেবাৰে বিয়া হৈ আহিলা। বোৱাৰী, এইবোৰ তুমি কি কাম কৰিলা? একাপ চাহ ভালকৈ আনিব নাজানা? ঘৰত কি শিকি আহিছিলা হা? একো নাই, হ'ব দিয়ক, ভুলতে হ'ল চাগে। নহয় মৰমী, এই গাঁৱলীয়া ভূতবোৰে ক'ত কেনেকৈ থাকিব লাগে একো নাজানে। মোৰ মোবাইলটোতে পানী পেলালে পাই। মা মোক ক্ষমা কৰি দিয়ক, মই জানি বুজি কৰা নাছিলোঁ। চুপ থাক, এতিয়া আকৌ তাইক ক্ষমা কৰি দিব লাগে? আঁতৰি যা মোৰ চকুৰ আগৰ পৰা। হ'ব যোৱাগে যোৱা, তুমি ভিতৰলৈ যোৱা। দাদা, বাবু, কিবা কবি নি? কথা এটা আছিলে। কি কথা? মানে আমাৰ ডাঙৰ বাইদেউ। তই বহি লচোন। এই তাত বহ। এতিয়া কচোন কি কথা? মানে আমাৰ ডাঙৰ বাইদেউ প্ৰজ্ঞা বায়ে পাহী বাইদেউ অকণমান ভাল নাপায়। কথাৰ প্ৰতি কথা নাই থাকে। আপুনি অফিচৰ পৰা পাবহে লাগে। কথা শুনাব লাগিয়ে যায়। তই ভালেই কৰিলি কথাখিনি কৈ। মই নজনাকৈ বহুতখিনি কথা হৈ আছোঁচোন। কিন্তু দাদা, এইবিলাক কথা কাকো নক'ব দেই। হ'ব দে, মই কাকো নকওঁ। তই এতিয়া যা। কি হ'ল বাবা, মন মাৰি বহি আছোঁ যে? দেউতা, মই গম নোপোৱাকৈ ঘৰতচোন বহুতখিনি কথা হৈ আছে। কি কথা? অলপ আগত বাবুৱে কথা এষাৰ কৈছিল। কি কথা ক'লে? মানে আমাৰ ডাঙৰ বাইদেউ প্ৰজ্ঞা বায়ে পাহী বাইদেউ অকণমান ভাল নাপায়। কথাৰ প্ৰতি কথা নাই থাকে। আপুনি অফিচৰ পৰা পাবহে লাগে। কথা শুনাব লাগিয়ে যায়। হ'ব, তই চিন্তা কৰি নাথাকিবি। মই আছোঁ নহয়, সময়ত সকলো ঠিক হৈ যাব। ঐ ল'ৰা, কেনে যাৱ? এই বা ঘৰৰ পৰা আহোঁগৈ। পিছে থাকিবি নে আহিবি? দুদিনমান থাকিম। ঠিক আছে, যাবি দে। ঠিক আছে, হ'ব যাওঁ। হ'ব দে, যা।
খুৰা অ' নিয়ৰ আহা আহা ভালে আছে খুৰা? ভালে আছোঁ আৰু বোৱাৰী অ' বোৱাৰী কোন আহিছে চোৱাহিচোন ভাইটি তই খবৰ খাতি নিদিয়াকৈ আহিলি যে ভাল তোৰ ভালেই কিয় আহিব নাপায় নি খবৰ খাতি নিদিয়াকৈ ৰচোন তেনেকেনো কেতিয়া ক'লো বাৰু আৰু এয়া চাচোন মায়ে পিঠা দি পঠিয়াইছে আৰু ময়ো আহোঁতে বজাৰৰ পৰা কিবা এটা লৈ আনিছোঁ হ'ব আহা ভিতৰলৈ আহ বহক আপোনালোক যোৱা যোৱা ভিতৰলৈ যোৱা ঐ মাহঁতৰ ভালনে ভাল ভাল মাহৰ অহা কথা আছিলেই কিন্তু দেউতা মানে অকণমান কাহ হৈছে সেইকাৰণে অলপ দিনৰ পিছত আহিব কি দেউতাৰ কাহ হৈছে ভালকৈ দৰৱ পাতি লৈছে নে পিছে এই ইমান বেছি কাহ হোৱা নাই ঠাণ্ডা পৰিছে যেন সেইটো কাৰণে চাগে আৰু তই ইমান চিন্তা কৰিব নালাগে মোৰো মাহঁতক চাবলৈ ইমান মন গৈ আছে জাননে পিছে হেৰি নহয় তোৰ এনেই ইয়াত থাকি কেনেকুৱা লাগিছে শহুৰ শাহুৱে চাগে বৰ মৰম কৰে ন ভিনদৈয়েতো ক'বই নালাগে আৰু ধেত মৰমটোতো সকলোৱে কৰে কিন্তু কিন্তু কি ঐ চোফাৰ পৰা ভৰি নমা এইখন তহঁতৰ গাঁৱৰ জুপুৰি ঘৰ নহয় যেনেকৈ মন যায় তেনেকৈ থাকিবলৈ মোক মাফ কৰি দিব এই গাঁৱলীয়া ভুজকবোৰ মিছা কথা কোৱাতে এক নম্বৰ এতিয়া মই মাফ কৰি দিব লাগে কি হ'ল মা হ'বলৈ আৰু কি আছে এইখন ঘৰত অলপ দিনৰ পাছত বেলেগৰ ৰাজতেহে চলিবহি এতিয়া ঠিকে কৈছা মা এইবোৰেতো ধনী ধনী মানুহৰ পৰা পইচা লুটিবই বিচাৰে এতিয়াতো ঘৰতে সোমালেহি আপুনি অলপ বেছি বেছি কথা কৈ আছে অ' কি হ'ল তোৰ ইমান সাহস মোৰ ছোৱালী মুখে মুখে কথা ক'বলৈ ক্ষমা কৰিব আপোনালোকে যেনেকুৱা বুলি আমাক ভাবিছে আমি তেনেকুৱা নহয় আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ মনত একো বেয়া ভাৱ নাই মা দেউতাই আমাক যেনেদৰে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আমি সেই কষ্টৰ ফল মনত ৰাখি সদায় ভাল হৈ থাকিব চেষ্টা কৰিছোঁ বাৰু ঠিক আছে দিয়ক মই আজিয়ে যামগৈ ইয়াৰ পৰা আৰু কষ্ট নিদিওঁ আপোনালোকক মাত্ৰ বাক মৰমে ৰাখিব তইতো দুদিনমান থকাকৈ আহিছিলি নহয় অ' বা মই ইয়াত থাকিলে ঘৰৰ ইটো সিটো কাম কোনে কৰিব আৰু মা দেউতাকো ক'লে আছে ন কিন্তু এতিয়াই যাওঁ নে কিবা এটাতো খাই যা ভোক লগা নাই তই ভালকৈ থাকিবি নিজৰ সপোনবোৰ হেৰুৱাই নিদিবি যা মোৰ বেগটো লৈ আনগৈ ঠিক আছে ৰ পাহি পাহি পলাশ তুমি কেতিয়া আহিলা এই অলপ আগতে আহি পাইছোঁ বাকী তোমাৰ গা বেয়া নি নহয় তেতিয়াহ'লে মনটো কিয় মাৰি আছা মানে নহয় অ' বা মই ইয়াত থাকিলে ঘৰৰ ইটো সিটো কাম কোনে কৰিব আৰু মা দেউতাকো ক'লে আছে ন অঁ এইটো কথা বাৰু হ'ব দিয়া তুমি সেইবোৰ চিন্তা কৰিব নালাগে মই তাৰ লগত পিছত কথা পাতিম এতিয়া তুমি ওলোৱা দুইটা আমি ফুৰিবলৈ যাওঁ ঠিক আছে ৰ'বা মই ৰেডি হৈ লওঁ ঠিক আছে
খাইছে বাবু বাবু মা অ' মা মা কি হৈছে আপোনাৰ অ' মা আজি বোৱাৰী নোহোৱা হ'লে বিপদেই হ'লহেঁতেন তাই সময়মতে হস্পিটেললৈ নিলে বুলিহে বোৱাৰী বোৱাৰী মা বোৱাৰী তুমি মোক বেয়া নেপাবা গাঁৱলীয়া ছোৱালী বুলি বহুত কথাই শুনালোঁ ক্ষমা কৰি দিবা হ'ব মা হোৱাবোৰ হৈ গ'ল এতিয়া সেইবোৰ ভাবি থাকিব নালাগে বোৱাৰী তুমি তোমাৰ সপোনবোৰ পূৰ কৰা আমি তোমাৰ সদায় লগত আছোঁ হয় বৌ আমি তোমাৰ লগত সদায় আছোঁ বাবা এয়া চা চব ঠিক হৈ গ'ল বোৱাৰী পঢ়িছা অঁ মা পঢ়া ভালদৰে পঢ়া থেংক ইউ মা মা দেউতা অ বোৱাৰী আজি মোৰ ভাল খবৰ এটা আছে কি খবৰ মই যে টিচিঙৰ বাবে প্ৰিপেৰেশ্যন চলাই আছিলোঁ আজি তাৰ ৰিজাল্ট দিলে মই পাছ কৰিছোঁ দেউতা অ হয় নেকি বোৱাৰী ভাল কথা মা দেউতা প্ৰজ্ঞা পলা তোমালোকলৈ বহুত বহুত ধন্যবাদ আগুৱাই যোৱা বোৱাৰী তোমাৰ লগত আমি সদায় আছোঁ বাবু অ বাবু এইফালে আছোন ছাৰ মাতিছিলে অঁ আমাৰ বোৱাৰীয়ে চাকৰি পালে নহয় বাইদেউ পাৰ্টিটো পিছে তই বাবু কি খাবি ছাগলীটো হ'লে ভাল হ'ব নেকি তই কোৱাটোকে আজি আনো নে কি কোৱা দেউতা যা যা লৈ আগে পিছে দাদা এইখিনিতে কথা এটা আছে কি কথা দৰমহাটো অলপ বঢ়াই দিব নেকি অ দৰমহা বঢ়াই দিব লাগে কাইলৈ পৰা দৰমহা বঢ়াই দিম দে